নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ এটা টিকলা ভিডিঅ'লে আৰু আজি এটা অফাৰ পালে বাৰু মানুহে বেয়া পায় নেকি গতিকে মা আৰু মই দুইজনী জাপ মাৰি ওলালোগৈ অফাৰটো শুনি তাৰ পাছতে এয়া গাড়ীত বহি আহি আছো ৰব কলে গৈ আছো গম পাব ভিডিঅ'টো চাই গৈ থাকক এফালে আমি ওলাই আহি ৰংঘৰ চাৰিআলি পাৰ হৈ দিখৌ দলঙৰ ওচৰ পালোহি আহি পিনে দেখিছানে তাৰ পাছতে এই জেগাটুকুৰা বাৰু কোনে চিনি নাপায় শিৱসাগৰবাসী সকলোৱে চিনি পায় মানে আমি ৰাজনন্দনলৈ বুলি আহিছোঁ আজি বহু দিনৰ পৰা মোৰ আকৌ ধোচা খাবলৈ মন গৈ আছিল এওক কৈ আছিলোঁ কিন্তু সময় সুবিধা মিলাব পৰা নাছিলোঁ যিহেতু আজি বতৰটো ডাৱৰীয়া সেইবাবে এওঁ ক'লে বোলে আজি ওলাই যাওঁ বোলো গোটেইকেইজন ৰাজনন্দনলৈ ধোচা খাই আহোঁগৈ মইতো কথাটো শুনি একেবাৰে ক'ব নোৱাৰা হৈ আছোঁ আৰু একে উশাহতে আহি পাই গ'লোহি আমি ৰাজনন্দন এইফালে মা দেউতাকো লগত আনিছোঁ মানে আমি ক'তো অকলে নাযাওঁৱে য'তে যাওঁ মা দেউতা মানে গোটেই ফেমিলিটোৱে আমি লগত যাওঁ আৰু এফালে মা আৰু দেউতাই প্লেন ধোচা খাইছে তেওঁলোকৰ অৰ্ডাৰ আহি গ'ল সেইবাবে তেওঁলোক দুইজনে আৰম্ভ কৰিয়ে দিলে কাৰণ ধোচাটো ঠাণ্ডা হৈ গ'লে বেয়া লাগে তাৰপিছত এয়া আমাৰ দুইজনৰ আহি গ'ল মছলা ধোচা আৰু টেবুলখন সৰু হোৱাৰ কাৰণে তেওঁ বেলেগ এখন টেবুললৈ গুচি গ'ল তাৰপাছত এয়া মই আৰম্ভ কৰিছোঁ এতিয়ালৈকে কিন্তু নুপুৰৰ ডিছ আহি পোৱাহিয়ে নাই তাই যেতিয়া সোমাই গৈছিলে ধোচা খাম বুলি ভাবি তাই একেবাৰে গা চা বেয়া লাগি গৈছিলে বেচেৰি বমি বমি লাগিছে বুলি কৈছিলে মই ভাবিছোঁ মানে আজি কি হ'ব আৰু কেলেনো আহিছিলোঁ তাৰ পাছতে যেতিয়া চাওমিনৰ কথা কৈ দিলোঁ তাই একেবাৰে গা ভাল হৈ আহিলে এইফালে দেখিছেনে যিহেতু তাইক য়োগা কৰিবলৈ দিছোঁ আৰু বহুত দিনেই ফাষ্ট ফুড বোলা বস্তুটো খোৱাই নাই খাই বৈ উঠি আহি আমি পাই গ'লোহি নিবেদন এয়া বটল এটা লৈছোঁ বটলটো কিয় লৈছোঁ সেয়া পিছত গম পাব তাৰ পাছত এয়া বটলটো লৈ মেলি আৰু কিবা কিবি ল'লোঁ নিবেদনৰ পৰা সেইবোৰ আৰু দেখুৱাই থাকিবলৈ নহ'ল তাৰ পাছতে এই ঘড়ীটো যে ইয়াতে থাকোঁ সদায় অহা যোৱা কৰি থাকোঁ যদিও মই কিন্তু আজিলৈকে দেখা নাছিলোঁ প্ৰথমহে দেখিছোঁ আজি দেই তাৰ পাছতে বোলো অকণমান পুখুৰী পাৰৰ ফিল লওঁগৈ ব'লক যিহেতু ইয়াতে গধূলি হ'ল তাৰপিছতে এয়া গোটেইকেইটা আহি পালোহি আকৌ পুখুৰী পাৰ মাক ক'লোঁ অকণমান খোজকাঢ়ে নি মায়ে বোলে ব'লা আৰু দুইজনী গাড়ীৰ পৰা নামি এয়া পুখুৰী পাৰৰ ফিল ল'বলৈ আহিছোঁ দেই মানে ইমান সুন্দৰ পৰিৱেশটো আৰু এই সময়খিনি যে বিৰাট ভাল লাগে কাৰণ এইটো এতিয়া ৱাকিং জ'ন হৈ থাকে আৰু এইফালে দেখিছেনে ইমান ধুনীয়া লাগিছে আকাশখন পুখুৰীটো দৌল ইমান ভাল লাগিছে দেখিবলৈ আৰু এইফালে আমাৰ লগত খোজকঢ়া মানুহ দেখিছেনে একদম সকলোতকৈ ফাৰ্ষ্টত দেই মা আৰু মোতকৈ আগত গৈছে বেচেৰি ভয়ো লাগে ন আন্ধাৰ হৈ থাকে যে কিবা কিবি পৰি থাকে বুলি আৰু যিহেতু কালি ফেচবুকত এটা ভিডিঅ' পাইছিলোঁ এগৰাকী ছোৱালীয়ে দিছিলে বোলে এনেকৈ সাপ পৰি থাকে ৰাস্তাৰ মাজত সেইবাবে সাৱধানে গৈছোঁ কিন্তু তাই একদম চবতকৈ ফাৰ্ষ্ট তাৰপাছতে এয়া চাওকচোন ইমান ধুনীয়া লাগিছে পৰিৱেশটো আৰু একদম মানে ইয়াতে খোজকঢ়া মানুহে পাব আৰু দৌৰিছে খোজকাঢ়িছে আৰু আমিও পুখুৰীৰ পাৰৰ অকণমান ফিল ল'লোঁ তাৰপাছতে ঘৰলৈ বুলি আকৌ ৰাওনা হ'লোঁ আৰু ভিডিঅ'টো ইমানেই বাই বাই